হেল্ল' বন্ধুসকল, তো কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি মই ক'ম মোৰ ছাবস্ক্ৰাইবাৰ বন্ধু এজনৰ লগত এটা সত্য ঘটনাৰ কথা। মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুজনে মোৰ ইনষ্টাগ্ৰামত তেওঁৰ ষ্টৰিটো শ্বেয়াৰ কৰিছে। আৰু বন্ধুসকল, যদি আপোনালোকেও নিজৰ লগত ঘটা বা তেনেধৰণৰ কিবা ভুটীয়া বা ভয়ানক ঘটনাৰ কথা জানে, তেন্তে আপোনালোকেও মোক মোৰ ইনষ্টাগ্ৰামত আপোনাৰ ষ্টৰি শ্বেয়াৰ কৰিব পাৰে, যি মই ৰাইজৰ মাজলৈ লৈ আহিম। মোৰ ইনষ্টাগ্ৰামৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুজনৰ পৰিচয় তেওঁ দাঙি ধৰিবলৈ মানা কৰিছে, যাৰ বাবে মই তেওঁৰ পৰিচয় অথবা নাম আপোনালোকক ক'ব নোৱাৰিম। নমস্কাৰ, মোৰ নাম বিৰাজ আৰু স্বাগত কৰিছোঁ আপোনালোক সকলোকে হৰৰ এণ্ড মিষ্টেৰিয়াছ হাউচলৈ। আৰু আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, তেতিয়াহে মোৰ আগন্তুক হৰৰ আৰু মিষ্টেৰিয়াছ টপিকৰ ভিডিঅ'বোৰ পাই থাকিব। এতিয়া মই ঘটনাটো মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুজনৰ পইণ্ট অফ ভিউৰে ক'ম। এতিয়া হেডফোন লগাওক আৰু শুনি চাওক। তেতিয়া মই প্ৰায় ক্লাছ 5ত পঢ়ি আছিলোঁ। মই যিখন স্কুলত পঢ়িছিলোঁ, এই স্কুলখনৰ এৰিয়াৰ ভিতৰত এটা সৰু পুখুৰী আছিল আৰু তাৰ কাষতে আছিল এডাল আমৰ গছ। এদিন মই মোৰ লিজাৰ টাইমত সেই পুখুৰীটোৰ ওচৰলৈ গুচি গৈছিলোঁ আৰু তাত যাই খেলিব ধৰিছিলোঁ। খেলি মই হঠাতে দেখা পাইছিলোঁ যে আমৰ গছডালত ডাঙৰকৈ কাৰোবাৰ নাম এটা শিলেৰে লিখি থোৱা আছে। আৰু ময়ো এনেই খেলি মাটিৰ পৰা শিলতা বুটালি সেই নামটোৰ ওপৰতে অভাৰ ৰাইটিং কৰাৰ দৰে কৰিছিলোঁ, অৰ্থাৎ নামটোৰ ওপৰতেই আকৌ লিখিব ধৰিছিলোঁ। তেনেদৰে লিখি থকা কিছু সময় পাছত মোৰ গাত ঠাণ্ডা বতাহ লাগি গৈছিল। নাজানো সেই বতাহ ক'ৰ পৰা আহিছিল, কাৰণ সেই সময়ত তাত কোনো ধৰণৰ বতাহ বলি থকাও নাছিল। যি কি নহওক, তেনেদৰে থকাৰ কিছু সময় পাছতেই মোৰ লেজাৰ টাইম শেষ হৈছিল আৰু মই মোৰ ক্লাছলৈ গুচি গৈছিলোঁ। সেইদিনাৰ পাছত নেক্সট দিনাখন যেতিয়া মই মোৰ স্কুললৈ আহিছিলোঁ, স্কুলত আহি পোৱাৰ পাছৰে পৰা মোৰ বাৰ সেই ঠাইখিনিলৈ যাবলৈ বহুত মন গৈ আছিল। নাজানো কিয় ইমান মন গৈছিল, কিন্তু লেজাৰ টাইম হোৱাৰ লগে লগে মই সেই ঠাইডোখৰলৈ দৌৰি গৈছিলোঁ আৰু যাই তাত কিছু সময় খেলিছিলোঁ। খেলাৰ কিছু সময় পাছতে আকৌ মই এটা শিলগুটি এটা বুটালি গছত লিখি থোৱা নামটোৰ ওপৰতে আকৌ অভাৰ ৰাইটিং কৰিছিলোঁ। কিছু সময় লিখি থকাৰ পাছতে মোৰ চকুৰ আগত অন্ধকাৰ যেন লাগি গৈছিলে আৰু যেতিয়া মই মোৰ চকু মেলিছিলোঁ, তেতিয়া মই মোক নিজৰ ঘৰত পাইছিলোঁ। কিছু সময় বহুত আচৰিত হৈ আছিলোঁ যে মই স্কুলত থকা ল'ৰাটো হঠাৎ ঘৰত কেনেকৈ আহি উপস্থিত হ'লোঁ। মই বহুবাৰ মাহঁতক সুধিছিলোঁ যে মোৰ লগত এইবোৰ কি হৈছে, মই হঠাৎ স্কুলৰ পৰা ঘৰ কেনেকৈ আহি পালোঁ। কিন্তু মা আৰু দেউতাই মোক বিশেষ একো নকৈ কৈছিল যে তোৰ গা বেয়া হোৱাৰ বাবে তোৰ স্কুলৰ পৰা ঘৰলৈ অনা হৈছে। ময়ো বেছি সময় আৰু জোৰ নকৰি কথাটো তাতেই কাটি দিলোঁ। পিছদিনাখন যেতিয়া মই আকৌ স্কুললৈ গৈছিলোঁ, সেইদিনাখনো মোৰ বাৰ সেই ঠাইখিনিলৈ যাবলৈ বহুত মন যায় আছিল। লেজাৰ টাইম হোৱাৰ লগে লগে মই অইনদিনাৰ দৰে সেই ঠাইখিনিলৈ দৌৰি গৈছিলোঁ আৰু যাই তাত খেলিবলৈ আৰম্ভ কৰিছিলোঁ। কিছুসময় খেলাৰ পিছত মই পুনৰ আগৰ দৰেই তাত লিখি থোৱা নামটোত, অৰ্থাৎ গছডালত লিখি থোৱা নামটোত আকৌ লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু কিছু সময় পাছতেই মোৰ চকুৰ আগত অন্ধকাৰ যেন হৈ গৈছিল। আৰু যেতিয়া মই মোৰ চকু মেলিছিলোঁ, তেতিয়া মই নিজৰ ঘৰত পাইছিলোঁ। সেইদিনাখন মই বহুত ভয় খাই উঠিছিলোঁ, কাৰণ মই স্কুলত থকা ল'ৰাজন হঠাৎ ঘৰত কেনেকৈ আহি পাওঁ। মই মোৰ মা আৰু দেউতাক বাৰ সুধিছিলোঁ যে মোৰ লগত এইবোৰ কি হৈছে। তেতিয়া মোক মোৰ মায়ে কৈছিল যে মই মোৰ স্কুলত থকা সেই পুখুৰীটোৰ ওচৰত যাই থিয় হৈ থাকোঁ আৰু এই পুখুৰীটোত জাপ দিবলৈ চেষ্টা কৰোঁ। কিন্তু 2 দিনে মোক মোৰ স্কুলৰ মেম এজনীয়ে তাৰ পৰা বচাই লৈ আহিছিল। মাহঁতো সেই সময়ত বহুত চিন্তিত হৈ আছিল, কাৰণ মই সেনেকুৱা ধৰণৰ ব্যৱহাৰ কিয় কৰিছোঁ কোনোৱে গম নাপায়। স্কুলত
থকা সময়খিনিয়েই মই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ আৰু ঘৰত অহাৰ পাছত মই একদম নৰ্মেল হৈ থাকোঁ। মাহঁতে প্ৰথমতে চিন্তা কৰি কোনো ধৰণৰ উপায় পোৱা নাছিল, কিন্তু শেষত তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰৰ লগত এই বিষয়ে আলোচনা কৰিব। আৰু তাকে ভাবি নেক্সট দিনাখন তেওঁলোকে যাই মোৰ স্কুলৰ প্ৰিন্সিপাল ছাৰৰ লগত কথাবোৰ আলোচনা কৰিলে। আৰু কথাবোৰ আলোচনা কৰাৰ পিছত গম পালে যে সেই ঠাইডোখৰত কিছু বছৰ আগত এজনী ছোৱালীয়ে আত্মহত্যা কৰিছিল। আৰু তেতিয়াৰ পৰা সেই ঠাইডোখৰ বেয়া বুলি ভাবা যায়। মাহঁতে এইবোৰ কথা গম পাই বুজি পাইছিল যে মোক কিবা উপৰি বস্তুৱে ৰেখ কৰিছে, আৰু সেইবাবে সেইদিনাখনেই মোক মোৰ মা আৰু দেউতাই এজন বেদৰ তাত লৈ গৈছিল। যেতিয়া আমি বেদজনৰ ওচৰত যাই উপস্থিত হৈছিলোঁ, তেতিয়া আমি একো এটা নকওঁতেই যে তেওঁ আমাক আমাৰ লগত সংঘটিত হোৱা সকলোবোৰ ঘটনা বিৱৰি গৈছিল, তেতিয়া আমি সকলো আচৰিত হৈ উঠিছিলোঁ। কিন্তু আমি বুজিও পাইছিলোঁ যে তেওঁ ভগৱানে সেইখিনি শক্তি দিছে, যাৰ বাবে আজি তেওঁ বেলেগক বিপদত পৰিলে সহায় কৰিব পাৰে। যি কি নহওক, ইয়াৰ পাছত সেই বৈদ্যজনে মোক দুটা তাবিজ দিছিলে, আৰু সেই তাবিজ দুটা লোৱাৰ পাছত মোৰ লগত তেনেধৰণৰ ঘটনা দ্বিতীয়বাৰ সংঘটিত হোৱা নাছিল। আৰু লগতে আমাৰ স্কুলৰ সেই ঠাইখিনিত আমাৰ প্ৰিন্সিপাল ছাৰে এজন পূজাৰী মাতি আনি পূজাও কৰাইছিল, আৰু এতিয়া সেই ঠাইডোখৰত মা সৰস্বতীৰ এটা পূজা মণ্ডপো বনোৱা হৈছে। হয়তো মই সেই গছডালত লিখি থকা নামটোৰ ওপৰত আকৌ লিখাৰ বাবে এইবোৰ ঘটনা হৈছিল, কাৰণ জানিব পৰা মতে সেই নামটো সেই ছুইচাইড কৰা ছোৱালীজনীৰে আছিল। গতিকে বন্ধুসকল, এয়ে আছিল মোৰ ছাবস্ক্ৰাইবাৰ বন্ধুজনে দিয়া এটা সত্য ঘটনা, যি তেওঁৰ লগত ঘটি গৈছে। লগ পাম আগন্তুক এনেধৰণৰ ঘটনা এটাৰে। তেতিয়ালৈকে ধন্যবাদ।